আমি আজি এটা আপোনালোকে যদি এটা ইউটিউব চেনেল মোবাইলত নিজৰ মোবাইলত খুলিব পাৰে তেতিয়া কেনেকৈ চাম বুলি প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ একদম ওপৰফালে একদম কৰ্ণাৰ এটা লোগো দেখিছে সেই লোগোটোত ক্লিক কৰিব। সেই লোগোটোত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ আহিব আপোনালোকৰ মোৰ ছিজন 2 বুলি আছে তাত আপোনালোকৰ হয়তো আপোনাৰ নাথাকিবও পাৰে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ওপৰফালে আপোনাৰ মোৰ তলত দুটা চেনেল আছে এতিয়া মোৰ এটা চেনেল তাৰ ওপৰফালে এটা প্লাছ চিন আছে প্লাছ চিনটোত ক্লিক কৰি দিব। প্লাছ চিন ক্লিক কৰাৰ পিছত অলপ লোড যোৱাৰ পিছতে এনেকৈ আপোনাৰ লগটো মাৰি দিব। লগটো মৰাৰ পিছত ইয়াত ফোন নাম্বাৰটো লিখিব লাগিব। ফোন নাম্বাৰটো লিখি দিছোঁ এনেকৈ আপোনাৰ ফোন নাম্বাৰটো লিখি দিব। লিখিছোঁ ইয়াত আহিব আপোনালোকৰ এণ্টাৰ ইয়ৰ পাছৱৰ্ড ইয়াত পাছৱৰ্ড মাৰিব নালাগে। পাছৱৰ্ড পিছতহে মাৰিবলৈ মই এনেই মাৰি দেখুৱাইছোঁ কিন্তু মাৰিলে এনেকৈ নাহে চাব আপুনি পাছৱৰ্ডটো মৰাৰ পিছত নেক্সটটো ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত ৰঙা আখৰ কিবা অলপ পঢ়ি যাব সেইকাৰণে আপোনালোকে ইয়াত পাছৱৰ্ড মাৰিব নালাগে। নহয় ৰঙা আখৰ তাৰপিছত আপোনাৰ ফৰৱৰ্ড পাছৱৰ্ড বুলি তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত I do not have my phone তাত ক্লিক কৰিব। তাৰপিছত নেক্সট অপশ্যন আহিব। তাৰপিছত পাছৱৰ্ড এতিয়াহে পাছৱৰ্ড মাৰিব। এনি টাইপ ক্লিক কৰাৰ পিছত নেক্সটটো ক্লিক কৰি দিব। নেক্সট বুলি এটা অপশ্যন আহে ক্লিক কৰি দিব। তাৰপিছত নেক্সটটো ক্লিক কৰাৰ পিছত আপোনালোকে এটা OTP নিজে নিজে আহি যাব। OTPটো নিজে সোমাই যাব। সেইটো মই আহিছে OTPটো সোমোৱাৰ পিছত আপুনি ইয়াত দুটাহে পাছৱৰ্ড মাৰিব লাগিব। দুটাকে পাছৱৰ্ড মাৰি দিব আপোনালোকে। যোনটো ওপৰত যোনটো পাছৱৰ্ড মাৰিছে তলটোতো সেই একেটা পাছৱৰ্ডতে মাৰিব লাগিব। পাছৱৰ্ডটো মাৰি দিয়ক। মই মাৰি দিছোঁ। পাছৱৰ্ডটো মৰাৰ পাছত পাছৱৰ্ডটো মাৰি দিব। পাছৱৰ্ডটো মৰাৰ পিছত এনেকৈ আহিব আপোনালোকে আহিব ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এটা গুগল ছাৰ্ভিচত ইয়াত ডাউনলোড হ'ব। ডাউনলোড হৈ আছে আৰু তাৰপিছত ইয়াত মোৰ 3টা একাউণ্ট হৈ গৈছে আপোনাৰ দেখুৱাম ৰ'ব। মোৰ 3টা একাউণ্ট হৈ গৈছে মই দেখুৱাম। মই নাম চামবোৰ লিখি দিছোঁ আপোনালোকে লিখি যাব। যেতিয়া ভিডিঅ'টো লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব। সেইটো আছামিজ চামচ বুলি মই এনেই নামটো দি থৈছোঁ সেইটো